Hello everyone, welcome back to my YouTube channel. So guys, মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনালো. So বাইকিনাৰ পৰা মই কটো এনেকা ওলাই যোৱা হোৱা নাই. So ভাবিলো মই আজি অলপ ওলাই যাম. So ভিডিওটো আৰম্ভ কৰো, আপোনালোকে হেকলৈকে চাও বুলি আশা কৰিছো. So guys, যদি মোৰ চেনেলত নতুনকৈ চাই আছে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব. So গৈ থাকো. So guys, ইফালে মই মব পাৰ হৈ পিনি আহি পালো. ইফালে চাওক ভিউ ইমান ধুনীয়া হৈ আছে. পুৰা ঘৰ চৰ একো চিনি পোৱা নাই বাৰু. ৰ'দ মোৰ নাক ৰঙা হৈ গ'ল হেলমেট আৰু মাস্ক পিন্ধি So এতিয়া আৰু অলপ আগত যাম ভাবিছো কি হৈ জানো চাই লমচোন. ইফালে চাই লম যোৱা হয় নে নাই. অলপ ইয়াতে ৰখি লম তাৰ পিছত ফুলজাৰো হয় এইকেইটা. ইফালে জেগা বহুত ধুনীয়া হৈ আছে আৰু ইফালে সব জাৰুৰ গছ হয় এইকেইটা ফুলজাৰু. সো এতিয়া ঘূৰি যামগে আৰু नचिया
গাইছ ইয়াৰ একটা ৰিজৰ্ট আছে, ইয়াত এতিয়া সোমাইছোঁ, কিবা এটা খাই ল'ম, ভোক লাগি আছে আৰু বৰ ধুনীয়া আছে জেগাকেইটা, আপোনালোকক দেখাইছোঁ। ইফালে হাইৱেৰ ওচৰতে আছে, আপোনালোকে আহে যদি সোমাব পাৰিব। জেগাকেইটা বহুত ধুনীয়া আছে। জেগা বহুত ধুনীয়া আছে, ইফালে পুৰা বহা চিট বনাই থৈ দিছে আৰু ইফালে ৰাস্তা ওচৰে আছে, ইফালে হাইৱে দলং। ৰ'দটো বহুত চোকা হৈ আছে। ইফালে আছে বাইকটো। সো গাইস আজি মোৰ ভিডিঅ' ইমানে, কেনেকা লাগিলে কমেন্টত জনাব। থ্যাংক ইউ ফৰ ওয়াচিং, বাই বাই। लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।